নমস্কাৰ, মই খঞ্জন শইকীয়া। দেওবৰীয়া অনুগল্প পাঠ শিতানলৈ সকলোকে স্বাগতম জনাই মই আপোনালোকৰ মাজলৈ লৈ আনিছোঁহি দুটি সুন্দৰ অনুগল্প। প্ৰথম অনুগল্পটি হৈছে সন্মানীয় কুঞ্জলতা দাস বাইদেউৰ কৰত আৰু দ্বিতীয় অনুগল্পটি হৈছে সন্মানীয় নীলাঞ্জনা দেৱী বৰুৱাৰ যাত্ৰা। মাৰৰ ঘৰৰ পৰা কি আনিছানো? বাপেৰৰ ঘৰত কি খাইছিলানো? অতিষ্ঠ হৈছে তাই। কাগজখন তাৰ ফালে আগবঢ়াই দিলে তাই। সদায় কিয় ৰেপি থাকিব লাগে? তাতকৈ একে ঘাপতে শেষ কৰি পেলোৱা সম্পৰ্কটোক। একো নানিলেও মাৰ ঘৰৰ পৰা দুটা বস্তু লৈ আহিছোঁ, শিক্ষা আৰু সংস্কাৰ। তাৰেই খাম। ডিভৰ্চ। এইবাৰ তাৰ মূৰত যেন হাতুৰি বটালিৰ কোব। বুজিছ মা, তোক লৈ যে ইমান লং ড্ৰাইভ কৰিব পাৰিম ভাবিবই পৰা নাছিলোঁ। সাহস মা, সাহস, যিটো তোৰ পৰাই শিকিলোঁ। গোটেই জীৱন পৰি আছে মোৰ। তই চিন্তা নকৰিবি, জীৱনটো তই বিচৰাৰ দৰে সজাই নিম। গাড়ী চলাই মাকৰ লগত অনৰ্গল কথা পাতি পাতি আহি ঘৰ পালেহি তাই। ঘৰত সকলোবোৰ সাজু হৈয়ে আছিল। ছোৱালীজনীৰ সাহসক মানিলোঁ দেই। অত দূৰ অকলেই মৃতদেহটো লৈ ঘৰ পালেহি তাই। মানুহবোৰে তাই নুশুনাকৈ ভুন ভুনে পাতিলে কথাবোৰ।